জোপোহাটোৰ ফালে পৰি ৰোৱা পকা বান্ধা ডায়েৰীখনি একেৰাহে পৰি থকা বৰষুণ জাকে কষ্ট দিছে। প্ৰতিটো পৃষ্ঠাত দেখা কিবা কিবি লেখনিবোৰে অস্পষ্টতাৰ মাজত বৰষুণৰ পানীবোৰে নতুন নতুন আকৃতি দিছে। কোনোবাটো মানুহৰ, আনটো দৈত্যৰ, কোনো কোনো ক্ষেত্ৰত গছ, পখিলা ইত্যাদি ইত্যাদি। দুখিলামান পাতে ঢাকি দিয়াত অলপমান শান্তি পালে। সময়ে সময়ে শীতল এচাটি বতাহত কম্পমান পৃষ্ঠাবোৰে উঠো নুঠোকৈ কঁপি উঠে। পৃষ্ঠাত পৰি ৰোৱা পানীখিনি ইফাল সিফাল হৈ লেখনিবোৰত আমনি দিছে। কোনোবা অকণমানিজনীৰ হাতত পান পোৱা অস্পষ্ট লেখনি, মৰম লগা দুটা শব্দ, মা দেউতা। বাকীখিনি ... কলমৰ চিয়াহীৰে অকণমানি চিত্ৰকৰ ৰূপ। ৰঙা ৰঙীন সপোনবোৰত তাইৰ সাতৰঙী ধাৰণা। প্ৰথমে আঁকে, তাক আকৌ বল বনাই খেলে, ফালি চিৰি কৰে নতুন আৱিষ্কাৰ। তাইৰ বহুতো অতীত ভৰা সেমেকি উঠা ডায়েৰীখনে বহুতো আনন্দ দিয়ে, মাজে মাজে হাঁহি উঠে। এটা শব্দত লাগি বৰষুণৰ কণ কণ পানীবোৰে তাইৰ সপোনবোৰ ধুই নিয়ে। সুৰসুৰীয়া বতাহ জাকে আখৰ বিৰজিত পানীবোৰ উটুৱাই নিয়ে ডায়েৰীখনত পৰি ৰোৱা দুবৰিৰ মাজলৈ। সপোন হৈ, বতাহ হৈ, জকমকীয়া ডায়েৰীৰ পৃষ্ঠাৰে অতীত ভৰা আখৰবোৰে আজিও তাইক তাত লিখি দিছে, তাই মৰম লগা কবৰটো হৈ।